তাই আকৌ গা ধুই আহি ডাইপাৰ পিন্ধি দেউৰ লগত যোগালী হৈ বহিছে। আজি মানুহজনৰ জন্মদিন, তাৰ উপলক্ষে ঘৰতে এখন বিষ্ণুপাঠ কৰিছিলোঁ। দেউ আহি পোৱাৰ আগে আগে এইখিনি মই ধুনীয়াকৈ যা যোগাৰখিনি কৰি ৰাখিলোঁ। দেউ আহি দোলাখিনি বনাবলৈ ল'লে। তাইও সেই লগে লগে দেউৰ লগতে বহি ল'লে। মোৰ পিছে অৱস্থাই নাই, যিহেতুকে বাইদেউ অহা নাই। সেই ৰাতিপুৱাৰ পৰা সকলোখিনি কাম কৰি মেলি লৈ পেলাই এয়া আকৌ পূজাখনলৈ বুলি অকণমান ভোগ বনালোঁ আৰু লগতে যাৰ জন্মদিন তাকো এপাক দেখাই দিলোঁ। তেওঁকতো নেদেখালে নহ'ব নহয় জানো। আনফালে আকৌ দেৱে পূজাভাগ আৰম্ভ কৰিলে। সুকলমে পূজাভাগো চলি আছে। প্ৰত্যেক বছৰে যিহেতুকে তেওঁৰ জন্মদিনৰ উপলক্ষে এই বিষ্ণুপাঠ কৰাই যায়। তেওঁ বুলিয়ে নহয়, ছোৱালীকেইজনী জন্মদিনতো কিন্তু বিষ্ণুপাঠখন কৰোঁ আৰু পূজাখন কৰিলে মনটো কিবা শান্তি লাগে। আৰু সৰুজনী বাপেকৰ লগত এনেধৰণে একদম চাহটো হৈ লাগি আছে। আজি আকৌ পিছে ডাঙৰ ছোৱালীও স্কুল নগ'ল। তাইৰ গাটো ইমান এটা ভাল নহয়। ৰাতিপুৱাৰ অলপমান গাটো বেয়া লগা বুলি কোৱাই দেউতাকে ক'লে নালাগে দিয়া আজি যাবলৈ, যিহেতুকে গৰম বহুত বেছি পৰিছে। সেয়েহে অকণমান গাটো বেয়া লগা বুলি ক'লে ঘৰৰ পৰা ওলাই যাবলৈ দিবলৈকে ভয় লাগে। ইতিমধ্যে এয়া পূজাভাগো শেষ হ'ল। আমি সকলোৱে আৰতি ল'লোঁ আৰু লগতে গোটেই ঘৰটোত এনেধৰণে এপাক ঘূৰাই আনিলোঁ। পূজাভাগ কৰি মনটো ইমান শান্তি লাগিছে নহয়, কি ক'ম। ভগৱানৰ আশীৰ্বাদৰ লগতে আপোনালোকৰো আশীৰ্বাদ খুবেই প্ৰয়োজন। সেয়েহে মোৰ মানুহজনক আপোনালোকে আশীৰ্বাদ কৰিব, যাতে তেওঁ মনে বিচৰা মতে সুখী হয় আৰু যিখিনি সপোন লৈ তেওঁ মনত আছে সেই সপোনখিনি পূৰা কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টো এনেধৰণে ফেচবুকতে অকণমান মেমৰি হিচাপে সাঁচি ৰাখিলোঁ।